কি খবৰ আপোনালোকৰ এয়া আকৌ এটা নতুন ভিডিঅ'ত আপোনালোক সকলোকে স্বাগতম জনাইছো এতিয়া ৰাতিৰ সাজ বনাবৰ কাৰণে গৈ আছিলো পাকঘৰত আৰু ভাবিলো ৰাতি আজি যি বনাও আপোনালোকৰ লগত শেয়াৰ কৰো আচলতে আজি মই একদম স্পেশাল এটা ৰেচিপি বনাবলৈ লৈছো এয়া আমাৰ এগৰাকীয়ে দেখিছে এয়া ৱাকাৰত গোটেইবিলাক এয়া দল চল সব পেলাই মেলি এইবিলাক কোনে পেলাই আছে বেবি কিয় পেলাইছা এইটো তোমাৰ হয়নে নহয় তুমি এটা কেনেকৈ ল'বা বা পৰি যাবা এনেকৈ নকৰে পৰি যাবা এয়া এনেদৰে থাকে তাই এতিয়া যদি ভাবে মই গম পাই মই যদি কিচেনত যাওঁ বুলি আৰু তাই কেতিয়াও মানে তাতে ৱাকাৰত বহি নাথাকে আৰু সেইখনত খেলি নাথাকে একদম যাব গৈ পেলাই তাতে টুল এখনত বহাই দিব বিচাৰো কিন্তু এনে বহি থাকিব এনে খেলি থাকিব আৰু যেতিয়া মই কাম কৰিব লম মানে তাই একো চাবলৈ লাগে তাই সমানে চাব মানে তাই এতিয়াৰ পৰা শিকিব তাই ভাবিছে একদম মাকৰ লগত সমানে শিকো নেকি তাই একদম মানে বহিয়ে নাথাকে ক'তো তেতিয়া টিভিও নাচায় এনেকুৱা এতিয়া আজি বনাব লৈছো মই মাখানাৰ এটা চব্জি মানে মাখানা আপোনালোকে খায়নে বাৰু বা মাখানাটো একচুৱেলি ড্ৰাই ফ্ৰুটছ হিচাপে ইউজ কৰে কিন্তু মই ভাবিলোঁ যে আজি মই মাখানাটো আগতে খাইছোঁ আগতে মানে মই এনেকৈ খাইছোঁ মাখানা বনাই পেলাই কিন্তু মাখানাৰ লগত আজি মই বেলেগ এটা বস্তু মানে এড কৰিম সেইটো হৈছে পনীৰ সেইদিনাখন তাইৰ কাৰণে মই পনীৰ বনাইছিলোঁ পনীৰখিনি মানে অলপমান আছে এতিয়াতো তাই আৰু নাখায় এদিন খোৱালোঁ যিহেতু আকৌ এইকেইদিনত নোখোৱাওঁ ফ্ৰেছ হ'লে পনীৰটো তাইক খোৱাটো বেলেগ কথা ডেইৰী প্ৰডাক্টবিলাক ফ্ৰেছকৈ ল'ৰা ছোৱালীক খুৱাব লাগে সেইকাৰণে মই তাইক আৰু নোখোৱাওঁ আৰু যিখিনি আছে সেইখিনি তাতে এড কৰি দিম এনেই মানে কম হ'ব বনালে অলপমান সেইকাৰণে ভাবিছোঁ আজি মাখানাৰ লগত পনীৰখিনি বনাওঁ আৰু একদম সহজ ৰেচিপি কম বস্তু মই দুজনৰ কাৰণে আমাৰ দুজনৰ কাৰণেই বনাম ঘৰতে আচলতে মাখানাটো ঘৰতেতো থকা বস্তু নহয় সকলোৰে ঘৰত নাথাকে কিন্তু এইটো সকলোৱে খাব লাগে বহুত মানে হেৰি হয় ভাল হয় আৰু মাখানা ড্ৰাই ফ্ৰুটছ যিহেতু সেইকাৰণে খাব লাগে সকলোৱে ফোন এটা আহি গৈছিলে কাটি দিছোঁ পিছত কৰি আৰু আপোনালোকেও খাব এনেদৰে বহুত ভাল লাগে খাই বিশেষকৈ বেছিকৈ ৰুটি পৰঠা পুৰি তাৰপৰা আকৌ পোলাও এইবিলাকৰ লগত বেছি ভাল লাগে কিন্তু মই আজি ভাতৰ লগতে খাম ভাতৰ লগতো বেয়া নালাগে খাই মই আগতে বনাইছোঁ মাখানা খাই ভাল লাগে আৰু আজি আপোনালোকৰ লগতো ৰেচিপিটো শ্বেয়াৰ কৰিম এইগৰাকী মানে একদম পেলাব আকৌ মামা চিঞৰি থাকিব তুলি দিব লাগিব মই তাৰপৰা আপোনালোকে ৰেচিপিটো চাই কেনেকুৱা পালে আৰু কমেণ্ট কৰি জনাব বনাই পেলাই খাব কি বহুত টেষ্টি হয় হেল্ডি ৰেচিপি ঠিক আছে বলক বনাওঁগৈ বনাবৰ কাৰণে কি লৈছোঁ আপোনালোকক দেখাই দিছোঁ ইয়াতে লৈছোঁ মই 8 পিচমান কাজু অলপ পিঁয়াজ কাটি লৈছোঁ সৰু সৰুকৈ এটা পিঁয়াজ ডাঙৰকৈ এনেকৈ কাটি লৈছোঁ আৰু এয়া কেইফুটামান নহৰু অলপমান আদা আৰু এটা এয়া মই বিলাহী কাটি লৈছোঁ আৰু ইয়াৰ মেইন ইনগ্ৰেডিয়েণ্টটো হৈছে এয়া মাখানা এইখিনি মাখানা লৈছোঁ বোলে মোৰ ওচৰত এই পনীৰখিনি লৈছোঁ এইখিনি মই গোটাকৈ ব্যৱহাৰ নকৰোঁ এইখিনি অলপ ভাঙি দিম চাই থাকিব পিছৰ প্ৰচেছখিনি খাবলৈ বহুত টেষ্টি হয় এই চব্জিখিনি এতিয়া মই গেছত এখন কেৰাহী পাতি লৈছোঁ কেৰাহীখন গৰম হোৱাৰ লগে লগে মই অলপমান তেল দি ল'ম ইয়াত মই বেছি তেল ব্যৱহাৰ নকৰোঁ অলপমানেই দিম এয়া মই অলপ তেল দি লৈছোঁ তেলখিনি গৰম হ'লত মই প্ৰথমতে পিঁয়াজখিনি দি ল'ম পিঁয়াজখিনি 1 মিনিটতকৈ কম ভাজি ল'ম পিঁয়াজখিনি অকণমান মানে কেঁচা গোন্ধটো অলপ যোৱালৈকে মই ভাজিম আৰু এতিয়া মই ইয়াতে দি দিম এই আদা নহৰুখিনি আপোনালোকে গোটেইখিনি একেলগে কৰিও ভাজি ল'ব পাৰে কিন্তু অলপ এনেকৈ ভাজি ল'লে ভাল হয় কিয়নো বিলাহীখিনি ভাজোঁতে বেছি সময় নালাগে সোনকালে বিলাহী সিজি যায় আৰু কাজুটোতো ক'ব নালাগে সোনকালে সিজে সেইকাৰণে আৰু এয়া আমি এতিয়া বিলাহীখিনি আৰু কাজুখিনিও দি ধুনীয়াকৈ বিলাহী আৰু কাজুখিনি আৰু পিঁয়াজখিনি কেঁচা গোন্ধ নোহোৱালৈকে ভাজি ল'ম এনেদৰে কৰি ল'লে সহজ হয় কিন্তু কেঁচাকৈ যদি পিচি লোৱা হয় তেতিয়াহ'লে তাৰ কেঁচা গোন্ধটো মানে আদা নহৰু পিঁয়াজৰ যি গোন্ধ সেই গোন্ধটো বহুত সময় লাগে যাওঁতে সেইকাৰণে ভাজি পেলাই এইখিনি এতিয়া মোৰ হৈ গ'ল আৰু এয়া মই ঠাণ্ডা হোৱালৈকে ৰাখি দিম
এয়া দেখিছেনে বিলাহীখিনি ধুনীয়াকৈ গলিয়ে গৈছে, পিঁয়াজখিনিও ধুনীয়াকৈ ভাজ খাই গৈছে। আৰু এতিয়া বেলেগ এখন কেৰাহী পাতি লৈছোঁ। এইখন কেৰাহীত মই মাখানাখিনি ড্ৰাই ৰোষ্ট কৰি ল'ম। এয়া মাখানাখিনি মই এতিয়া ধুনীয়াকৈ ড্ৰাই ৰোষ্ট কৰি ল'ম। ল' টু মিডিয়াম ফ্লেমত ৰাখি পিনে মই মাখানাখিনি ৰোষ্ট কৰিম, কিয়নো যদিহে আমি বেছি মানে হাই ফ্লেমত ৰাখোঁ তেতিয়াহ'লে মাখানাখিনি ওপৰৰ পৰা মানে পূৰা জল্দি পুৰি আহিব, আৰু সেইকাৰণে কম গেছটো কম কৰি পেলাই অলপ ভাজি ল'ম। এয়া বহুত গৰম আছিলে, মই চুই দিছিলোঁ। এয়া দেখিছেনে হৈ গৈছে মাখানাখিনি। আপুনি এবাৰ এনেকৈ অলপ চুই চাব, তেতিয়া গম পাব যে ভাঙি গ'লে হৈ যাব। আৰু এইখিনি আগতে আমি যিখিনি গ্ৰেভিৰ কাৰণে বনাই ৰাখিছিলোঁ পিঁয়াজ আদা নহৰু, সেইখিনি মই এটা মিক্সি জাৰত পিচি ল'লোঁ। আৰু এতিয়া আকৌ এখন কেৰাহী পাতি লৈছোঁ। ইয়াতে মই তেল দি দিম অলপমান। আগতে আমি তেল ব্যৱহাৰ কৰিছোঁ অলপ, সেইখিনিতো তেলখিনি আছেই। গ্ৰেভিৰ কাৰণে যিখিনি মছলা পিচি লৈছোঁ তাতো অলপ তেল আছে, সেইকাৰণে বেছিও তেল ব্যৱহাৰ নকৰোঁ, আৰু বহুত বেছিও নহয় গ্ৰেভিখিনি, সেইকাৰণে ইমান তেল দিয়াৰ প্ৰয়োজন নাই। যিমান পাৰি কম তেল ইউজ কৰিলে ভাল হয়। এয়াও কম নহয়, বহুতেই হয়। আৰু এতিয়া মই পিঁয়াজখিনি সেয়া দি লৈছোঁ, কাটি লোৱা পিঁয়াজখিনি। এইখিনি মই গল্ডেন ব্ৰাউন হোৱালৈকে ভাজি ল'ম। এয়া পিঁয়াজখিনি ভাজা হৈ গৈছে প্ৰায়। আৰু এতিয়া আমি পেষ্ট বনাই যে ৰাখিছিলোঁ সেইখিনি দি ল'ম। গ্ৰেভিৰ কাৰণে যিখিনি পেষ্ট বনাই ৰাখিছিলোঁ এয়া এইখিনি দি লৈছোঁ। আৰু এতিয়া এইখিনি ভালদৰে মই মছলাখিনিৰ পৰা তেল ওলোৱালৈকে ভাজিম। কেঁচা গোন্ধটো অলৰেডি মানে গ'লেই, কিন্তু মছলাখিনিৰ লগত যিটো তেল আৰু মছলাখিনি ভালদৰে ভাজ খাই যাওক, আৰু তেলখিনি এৰি দিলে আমি ইয়াতে পানী এড কৰিম। অলপমান গৰম পানী আগতীয়াকৈ বহাই ৰাখিব। মই আগতে অলপ গৰম পানী বহাই লৈছোঁ। অলপমান সোৱাদ অনুসৰি নিমখো দিছোঁ। এয়া প্ৰায় তেলখিনি ওলাই গৈছে, আৰু এতিয়া আমি ড্ৰাই যিখিনি মছলা হয় সেইখিনি ব্যৱহাৰ কৰিম। ইয়াতে মই হালধি দিছোঁ অলপমান। এইখিনি আৰু জোখমতে দিলেই হ'ল। সকলোৰে যিটো স্পাইচেছবিলাকৰ মানে লেভেলটো কম বেছি থাকে, সেইকাৰণে আমি ঘৰত যিমানখিনি খাওঁ তেনেকুৱা হিচাপতে দিছোঁ। ইয়াতে মই এতিয়া হালধি আৰু ৰেড চিলি অলপমান দিলোঁ, আৰু এয়া জিৰা পাউডাৰ দিছোঁ। আৰু এতিয়া মই অলপমান পানী দি লৈছোঁ। পানীখিনি দি গ্ৰেভিটো অকণমান সময় মানে মছলাখিনি যাতে পুৰি নাযায় তাৰ কাৰণে মই এয়া পানীকণ দি দিছোঁ। পানীখিনি দি আকৌ আৰু 2 মিনিটমান সময় ভাজিম। আৰু এতিয়া মই পনীৰখিনি যে অলপমান ভাঙি লৈছোঁ আৰু ইয়াতে দি দিম, তেতিয়া পনীৰখিনিও কেঁচা হৈ নাথাকে আৰু ভাজ খাই যাব ইয়াতে। এয়া এতিয়া ধুনীয়াকৈ পনীৰখিনিৰ লগত ভাজি লৈছোঁ। ইয়াৰ পৰাও তেল ওলাই গৈছে, দেখিছেনে মছলাখিনি কি ধুনীয়াকৈ ভাজ খাই গৈছে। আৰু এতিয়া আমি গ্ৰেভিৰ জোখত পানী দি ল'ম। আপোনালোকক যিমানখিনি গ্ৰেভি লাগে কমকৈ দিলেও হ'ব, বা বেছি কৰি পেলাই হ'লেও আপোনালোকে পানীখিনি জোখমতে দি ল'লেই হ'ল। এয়া মই এতিয়া মোক যিমানখিনি পানী লাগে সিমান জোখত মই পানীখিনি দি লৈছোঁ। প্ৰথমতে মই আচলতে কমকৈ অলপমান পানী ব্যৱহাৰ কৰোঁ। যেতিয়া প্ৰায় হৈ যায় তাৰপিছত মই আকৌ অলপমান, এয়া দেখিলেনে মই আকৌ অকণমান দি লৈছোঁ পানী। এতিয়া মই এইখিনি উতলিব, যেতিয়া এটা উতল অহাৰ লগে লগে এইখিনি মাখানাখিনি ব্যৱহাৰ কৰিম। অকণমান চেনি দিছোঁ এতিয়া মই। চেনিয়ে যিকোনো মানে এনেকুৱা গ্ৰেভি থকা চব্জিবিলাকৰ মানে টেষ্টটো অলপ দুগুণ কৰি দিয়ে। চেনিখিনি দিলে বেলেঞ্চ হৈ যায়। আৰু ইয়াতে মই অকণমান গৰম মছলা আৰু অকণমান কচুৰি মেথি দিছোঁ। এয়া এতিয়া মই মাখানাখিনিও দি দিম। মাখানাখিনি দি পেলাই 2 পৰা 5 মিনিটমান সময় আপুনি এইখিনি ঢাকি ৰাখিব লাগিব। ঢাকি পেলাই মানে উতলাব লাগিব আকৌ। আৰু মাখানাই বহুতখিনি পানী চৌক কৰি লয়। এয়া এতিয়া হৈ গৈছে মোৰ মাখানাৰ চব্জি।
চাওকচোন কি ধুনীয়া হৈছে দেখিবলৈ গ্ৰেভিখিনি খাবলৈও কিন্তু বহুত ধুনীয়া হৈছিলে আৰু আপোনালোকে যদি খাই পাইছে তেতিয়াহ'লে কমেণ্ট কৰি জনাব আৰু যদি খোৱা নাই তেতিয়াহ'লে বনাই পেলাই এদিন খাব বহুত টেষ্টি হয় খাবলৈ লগত যে পনীৰো দিছোঁ সেইকাৰণে আৰু বেছি ভাল লাগিছে আৰু যদি ৰেচিপিটো ভাল পালে তেতিয়াহ'লে লাইক কৰি দিব কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰি সকলোৰে মাজত শ্বেয়াৰ কৰি দিব আৰু যদি ইউটিউবত চাই আছে তেতিয়াহ'লে ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু যদি ফেচবুকত চাই আছে পেজখন ফ'ল' কৰি দিব থেংক ইউ